Hello my dear friends, welcome to my YouTube channel. কি খবৰ বন্ধুসকল? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আৰু আজিৰ আন এটি নতুন ব্লগ ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি আকৌ নতুন ব্লগ এটা বনাবলৈ আহিলো। কুৰ্মা পূজাও গ'ল, দুৰ্গা পূজাও গ'ল, মা লক্ষ্মীক পূজাও গ'ল আৰু এতিয়া আহি আছে আমাৰ ৰাস উৎসৱ আৰু এই ৰাস উৎসৱৰ পৰিৱেশসমূহ বা প্ৰস্তুতিসমূহ কেনেকুৱা হৈ আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে দুধনৈত থকা মা বনবাসী মন্দিৰ আৰু কাছাদলত থকা মা শ্যামাকালী মন্দিৰৰ পৰিৱেশ মই অকণমান দেখুৱাম, গতিকে সকলোৱে চাই থাকিব। মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ হ'লে কাষত থকা বেল আইকনটো দবাই দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকত উঠিলোঁ, এতিয়া যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে সকলোৱে চাই থাকক। গতিকে আহক। হাই ফ্ৰেণ্ডছ, আহি কাছাদল আহি পালোহি। কাছাদলত আছে একদম ধুনীয়া এটা কালী মন্দিৰ, বহু ওখ মা কালী মন্দিৰ আছে আৰু চাওক মই দেখুৱাই আছোঁ আপোনালোকক। আৰু কাছাদলত অৱস্থিত মা কালী মন্দিৰ আছে আৰু ইয়াৰ ওখটো হৈছে একদম 37 ফুট। বহুত ওখকৈ বনাইছে, বহুত ধুনীয়া মন্দিৰ। মই গৈ আছোঁ ওচৰলৈ আৰু দেখুৱাই আছোঁ আপোনালোকক। আৰু ইপিনে চাওক, ইপিনে যাব গুৱাহাটী আৰু ইপিনে যাব দুধনৈত আৰু ইয়াৰ ওচৰে পাজৰে আছে মন্দিৰলৈ লৈ যাবৰ কাৰণে ফুলসমূহ, প্ৰসাদসমূহ আছে ধুনীয়াকৈ। ধুনীয়াকৈ বনাই দিছে ওখকৈ। আমাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ, ইয়াৰ হৈছে কাছাদলত অৱস্থিত। ইয়াৰ ওখটো কিমান ফুট আছে? 40 ফুট না? 40 ফুট ওখ আছে। ইয়াৰ দেখুৱাই আছোঁ আপোনালোকক। মন্দিৰৰ পূৰ্বভাগটো চাওক, একদম 38 ফুট নহয়, আচলতে 40 ফুট ওখ আছে। থকা পৰিৱেশসমূহ মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এতিয়া মই কাছাদলৰ পৰা দুধনৈলৈ গৈ আছোঁ আৰু দুধনৈত গৈ একদম আমাৰ ৰাস মেলাৰ প্ৰস্তুতিসমূহ কেনেকুৱা চলি আছে মই আপোনালোকক দেখুৱাম, গতিকে চাই থাকিব সকলোৱে। এতিয়া মই দুধনৈলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম পৰিৱেশ। চাওক কিমান ধুনীয়া লাগি আছে পৰিৱেশটো। চাওক, এতিয়া আহি দীনদয়াল উপাধ্যায়ৰ মহাবিদ্যালয়লৈ আহি পালোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। দীনদয়াল উপাধ্যায়ৰ মহাবিদ্যালয় আহি পালোঁ। চাওক কিমান ধুনীয়া লাগি আছে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়। চাওক, আহি মই এতিয়া শ্ৰী শ্ৰী মা বনবাসী থানলৈ আহি পালোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক অকণমান। সেইখিনি আছে মন্দিৰ, গতিকে চাই থাকিব সকলোৱে। পৰিৱেশটো ইমান ধুনীয়া লাগি আছে। শ্ৰী শ্ৰী মা বনবাসী থান। এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ।
পৰিৱেশটো চাওক কিমান ধুনীয়া লাগি আছে এয়া হৈছে বাহিৰৰ পৰিৱেশ বনবাসী মন্দিৰৰ অকণমান পৰিৱেশ মই আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই গৈ আছোঁ দুধনৈলৈ ইয়া মই এতিয়া বাহিৰলৈ গৈ আছোঁ পৰিৱেশটো কিমান ধুনীয়া লাগি আছে দুধনৈত আহি পালোঁ আৰু এতিয়া চাওক ৰাস উৎসৱৰ কাৰণে কিমান ধুনীয়াকৈ গেটটো সজাই আছে সম্পূৰ্ণ হোৱা নাই বাৰু মই দেখুৱাই আছোঁ মোৰ পুৰা হৈ গ'ল ইপিনেও বনাই আছে এতিয়া চাওক আৰু ইপিনেও বনাই আছে ধুনীয়াকৈ এয়া হৈছে দুধনৈ ৰাস মেলাৰ কাৰণে ধুনীয়াকৈ গেটসমূহ বনাই আছে আয়োজন কৰি আছে লৈ আহিলোঁ আৰু এয়া চাওক ৰাস মেলাৰ কাৰণে কিমান ধুনীয়াকৈ গেটটো বনাই আছে আৰু ইপিনে চাওক আছে না ৰাজ পূজাৰ কাৰণে বনাই আছে এইবাৰ পুৰা জাক জমকতাৰে ভাল হ'ব চাগে না মই দেখুৱাই আছোঁ অলপমান বনাই আছে ৰাস মেলাৰ কাৰণে এইপিনে চাওক 2 বছৰ কৰোণাৰ কাৰণে ইমান ধুনীয়াকৈ ৰাস মেলাটো হোৱা নাছিলে কিন্তু এইবাৰ বহুত জাক জমকতাপূৰ্ণৰে ৰাস মেলাখন আৰম্ভ হ'ব এয়া পুৰা বনাই আছে সজাই আছে 7 তাৰিখৰ পৰা হ'ব চাগে ৰাস মেলাটো কেই তাৰিখৰ পৰা আৰম্ভ হ'ব 7 তাৰিখৰ পৰা বহে না 7 তাৰিখৰ পৰা আৰম্ভ হৈ আছে ধুনীয়াকৈ বনাই আছে এইবাৰ ৰাস মেলা বহুত জাক জমকতাপূৰ্ণৰে আৰম্ভ হ'ব যোৱা 2 বছৰ ধৰি একদম কৰোণাৰ কাৰণে ভাল হোৱা নাছিলে এইবাৰ চাগে বহুত ধুনীয়া হ'ব ইয়া চাওক ইমান ধুনীয়াকৈ বনাই আছে আৰু এইপিনে মূৰ্তিটো বনাই আছে সম্পূৰ্ণ হোৱা নাই মই দেখুৱাই আছোঁ ইয়া শ্ৰীকৃষ্ণ আৰু ৰাধা মূৰ্তি ধুনীয়াকৈ বনাই আছে সম্পূৰ্ণ হোৱা নাই বাৰু 7 তাৰিখৰ পৰা আৰম্ভ হ'ব এইবাৰ দুধনৈ ৰাস মেলা বহুত ভাল হ'ব যেন লাগি আছে ইয়া চাওক ৰাস মেলাৰ কাৰণে মূৰ্তিসমূহ বনাই আছে ধুনীয়াকৈ মই দেখুৱাই আছোঁ মূৰ্তিসমূহ সম্পূৰ্ণ হোৱা নাই বাৰু তথাপিও মই দেখুৱাই আছোঁ চাই থাকিব সকলোৱে আৰু ইপিনে মূৰ্তি বনাই আছে মই দেখুৱাই আছোঁ আপোনালোকক গতিকে চাই থাকিব সমূহ বনাই আছে সম্পূৰ্ণ হোৱা নাই লাহে লাহে সম্পূৰ্ণ হ'ব বাৰু ইয়া চাওক ৰাস মেলাৰ কাৰণে মূৰ্তিসমূহ ধুনীয়াকৈ বনাই আছে ইয়া ৰাস মেলাৰ কাৰণে বনাই আছে ন ইয়া চাওক ধুনীয়াকৈ বনাই আছে মূৰ্তি 7 তাৰিখৰ পৰা আৰম্ভ হ'ব চাগে না ইয়া চাওক যোৱা 2 বছৰ কৰোণাৰ কাৰণে ৰাস মেলা ভালকৈ হোৱা নাছিলে কিন্তু এইবাৰ বহুত ধুনীয়াকৈ ৰাস মেলাখন আৰম্ভ হ'ব ইয়া চাওক মূৰ্তিসমূহ কিমান ধুনীয়াকৈ বনাই আছে এইপিনেও বনাই আছে ইয়া চাওক এইপিনে প্ৰায় সম্পূৰ্ণ হ'লে অকণমান বাকী আছে কালাৰ চালাৰ দিয়া নাই বাৰু মাতা পাৰ্বতী আৰু শিৱৰ কাৰণে ইয়াত ধুনীয়াকৈ মূৰ্তি বনাই আছে সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈ আছে ইয়াৰ সম্পূৰ্ণ হ'ব বাৰু সময় আছে আৰু ইপিনেও আছে ইয়াক কিমান ধুনীয়াকৈ বনাই আছে গোটেইখিনি বহুত ধুনীয়া হ'ব এইবাৰ এইবাৰ দুধনৈৰ ৰাস মেলা উৎসৱ বহুত ধুনীয়াকৈ আয়োজন কৰি আছে বহুত ধুনীয়া হ'ব যেন লাগি আছে গতিকে সকলোৱে চাবলৈ আহিব 7 তাৰিখৰ পৰা আৰম্ভ হ'ব দুধনৈ খেলপথাৰত ৰাস মেলা উৎসৱ আৰম্ভ হ'ব গতিকে আহিব সকলোৱে ৰাস মেলাৰ প্ৰস্তুতিসমূহ কেনেকুৱা চলি আছে মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এইবাৰ ৰাস মেলা একদম জাক জমকতাপূৰ্ণৰে আৰম্ভ হ'ব গতিকে সকলোৱে চাবলৈ আহিব ইয়াত দুধনৈ খেলপথাৰত আৰম্ভ হ'ব ৰাস মেলাখন ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ গতিকে সকলোকে বাই বাই